সূৰ্যৰ পোহৰৰ পৰা মানুহৰ শৰীৰত কি ভিটামিন উৎপন্ন হয়? উত্তৰ ভিটামিন ডি। কিহৰ মাধ্যমত হৃৎপিণ্ডৰ পৰা তেজ দূৰলৈ যায়? উত্তৰ ধমনীৰ মাধ্যমত। অধিক হীৰা থকা প্ৰাণীবিধৰ নাম কি? উত্তৰ সাপ। বংশগতিৰ এককবিধৰ নাম কি? উত্তৰ জিন। গাড়ীত কি দাপোন ব্যৱহাৰ কৰা হয়? উত্তৰ উত্তল দাপোন। পটাছিয়াম নাইট্ৰেট কি কামৰ বাবে ব্যৱহাৰ কৰা হয়? উত্তৰ বাৰুদ বনোৱাৰ বাবে। পানীৰ গভীৰতা জোখা এককটো কি? উত্তৰ ফেদাম। সূৰ্যৰ পৰা পৃথিৱীলৈ পোহৰ আহোঁতে কিমান সময় লয়? উত্তৰ প্ৰায় 8 মিনিট। আপেক্ষিক মতবাদৰ জনক কোন? উত্তৰ এলবাৰ্ট আইনষ্টাইন। অক্সিজেনৰ গ্ৰাম আণৱিক ভৰ কিমান? উত্তৰ 32 গ্ৰাম। মানৱ দেহত কি গ্ৰুপৰ তেজ থাকিলে সকলো গ্ৰুপৰে তেজ গ্ৰহণ কৰিব পাৰে? উত্তৰ এ বি গ্ৰুপ। সুস্থ মানুহ এজনৰ শৰীৰৰ সাধাৰণ উত্তাপ কিমান? উত্তৰ 37 ডিগ্ৰী চেলছিয়াছ। সকলোতকৈ দহনশীল গেছটো কি? উত্তৰ হাইড্ৰজেন গেছ। চিমেণ্টৰ অত্যাৱশ্যকীয় উপাদানটো কি? উত্তৰ চূণশিল। কোনবোৰ উদ্ভিদে পোনপটীয়াকৈ বায়ুমণ্ডলৰ পৰা নাইট্ৰজেন আহৰণ কৰিব পাৰে? উত্তৰ মাহজাতীয় উদ্ভিদে। হাতঘড়ী প্ৰথম কেতিয়া ক'ত সাজি উলিওৱা হৈছিল? উত্তৰ 1790 চনত ছুইজাৰলেণ্ডত। মানুহৰ বৈজ্ঞানিক নাম কি? উত্তৰ হোম'ছেপিয়েন্স। অনাতাঁৰ যোগে প্ৰথম বাতৰি প্ৰেৰণ কৰা বিজ্ঞানীজনৰ নাম কি? উত্তৰ মাৰ্কনি। টিউব লাইটত নিয়ন গেছ প্ৰথমে কোনে ব্যৱহাৰ কৰে? উত্তৰ ফৰাচী বিজ্ঞানী ক্লাইভে। উদ্ভিদৰ উচ্চমাপক যন্ত্ৰটোৰ নাম কি? উত্তৰ আৰ্ক ইণ্ডিকেটৰ। আটাইতকৈ সৰল প্ৰ'টিন কি? উত্তৰ গ্লাইচিন। যক্ষ্মা ৰোগ সৃষ্টিকাৰী বেক্টেৰিয়াবিধৰ নাম কি? উত্তৰ টিউবাৰকুলোচিছ বেক্টেৰিয়া। চুম্বকে কি আকৰ্ষণ কৰে? উত্তৰ লো, নিকেল আৰু কেবাল্ট। ঘোঁৰাৰ দাঁত কেইটা? উত্তৰ মাইকী ঘোঁৰাৰ 36টা আৰু মতা ঘোঁৰাৰ 40টা। পোহৰৰ গতিবেগ কিমান? উত্তৰ প্ৰতি ছেকেণ্ডত 3 লাখ কিলোমিটাৰ। কোনবিধ গছে সৰ্বাধিক কাল ফল দিয়ে? উত্তৰ নাচপতি গছে। পদাৰ্থ বিজ্ঞানত প্ৰথম নোবেল বঁটা পোৱা বিজ্ঞানীজনৰ নাম কি? উত্তৰ উইলহেম বন্টজেন। কেঁচুৰ চকু কেইটা? উত্তৰ কেঁচুৰ চকু নাই। আটাইতকৈ কোমল ধাতুবিধৰ নাম কি? উত্তৰ লিথিয়াম। কি ধাতু তৰল অৱস্থাত থাকে? উত্তৰ পাৰা। আটাইতকৈ ডাঙৰ পাতৰ উদ্ভিদবোৰৰ নাম কি? উত্তৰ তালিপট। আটাইতকৈ বিষাক্ত মৌলবিধৰ নাম কি? উত্তৰ প্লুট'নিয়াম। ব্লেক হ'লৰ সিদ্ধান্ত কোনজন বিজ্ঞানীৰ আছিল? উত্তৰ এছ চন্দ্ৰশেখৰ। বিজুলী বাতিৰ ফিউজ তাৰ প্ৰস্তুত কৰিবলৈ সাধাৰণতে কি পদাৰ্থ ব্যৱহাৰ কৰা হয়? উত্তৰ টিন আৰু সীহৰ ধাতু। পৰীক্ষামূলকভাৱে প্ৰথম ভূগৰ্ভত পৰমাণু বোমাৰ বিস্ফোৰণ ঘটোৱা দেশখনৰ নাম কি আছিল? উত্তৰ ব্ৰিটেইন। পতংগভোজী উদ্ভিদসমূহে পোক-পতংগৰ দেহৰ পৰা কি আহৰণ কৰি লয়? উত্তৰ প্ৰ'টিন। ইলেক্ট্ৰন আৱিষ্কাৰ কৰা বিজ্ঞানীজনৰ নাম কি? উত্তৰ জে
থমছন। প্ৰথম ছপাশাল স্থাপন কৰা ব্যক্তিজন কোন? উত্তৰ উইলিয়াম কেস্কটন। আধুনিক ৰসায়ন বিজ্ঞানৰ জনক কোন? উত্তৰ এণ্টনি লেভইছিয়াৰ। বিলাহীত থকা এচিডবিধৰ নাম কি? উত্তৰ এচিটিক এচিড। সৰ্বাধিক ব্যৱহাৰ হোৱা ধাতুবিধৰ নাম কি? উত্তৰ লো। কেন্সাৰ ৰোগৰ চিকিৎসাত কি মৌল ব্যৱহাৰ কৰা হয়? উত্তৰ কেবাল্ট। কেঁচা ফল পকাবলৈ কি গেছ ব্যৱহাৰ কৰা হয়? উত্তৰ কাৰ্বাইড। প্ৰবাহিত পানী নাইবা কোনো দ্ৰৱৰ গতি জুখিবলৈ ব্যৱহাৰ কৰা যন্ত্ৰটোৰ নাম কি? উত্তৰ টেকোমিটাৰ। ধাতুৰ টুকুৰা জোৰা লগাবলৈ কি গেছ ব্যৱহাৰ কৰা হয়? উত্তৰ এচিটিলিন। এচি আৰু ডিচি কাৰেণ্ট পাবলৈ কি যন্ত্ৰ ব্যৱহাৰ কৰা হয়? উত্তৰ ৰেক্টিফায়াৰ। কি পদ্ধতিত সূৰ্যৰ তাপ পৃথিৱীলৈ আহে? উত্তৰ বিকিৰণ পদ্ধতিত। বায়ুৰ গতি আৰু বল জোখা যন্ত্ৰটোৰ নাম কি? উত্তৰ এনিম'মিটাৰ। পিতলত কি কি ধাতু থাকে? উত্তৰ তাম আৰু দস্তা। আটাইতকৈ গধুৰ কাঠবিধৰ নাম কি? উত্তৰ ব্লেক আইৰণ উড। এনেধৰণৰ আৰু আছামিজ জিকে কুৱেশ্যনছ পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক, লগতে বেল বটনটো ক্লিক কৰক। থেংক ইউ।